আনে আপোনাক কি দিছে তাৰ হিচাপ কৰি থকাতকৈ আপুনি নিজেই নিজৰ জীৱনটোত কি দিছে, নিজকে কিমান সময় দিছে বা প্ৰাধান্য দিছে তাৰহে হিচাপ ৰখাটো প্ৰয়োজনীয়। কিয়নো সকলোৰে জীৱনত সকলো বস্তু নাথাকে। জীৱনৰ কোনো এটা কোণত প্ৰতিজন মানুহেই আধৰুৱা, প্ৰতিজন মানুহেই অভাৱী। ধনীৰ পৰা দুখীয়ালৈ এনে কোনো এজন মানুহ নাই যাৰ ইচ্ছাবোৰ শেষ হৈছে, অভাৱবোৰ শেষ হৈ গৈছে, যিয়ে নিজকে কেতিয়াও আধৰুৱা যেন অনুভৱ নকৰে। ঠিক তেনেকৈয়ে আমাৰ জীৱনবোৰো একেই। আমি যদি পোৱা নোপোৱাৰ হিচাপ কৰিবলৈ যাওঁ, সদায় আমাৰ নোপোৱাৰ বস্তুটোৰ সংখ্যাই বাঢ়ি গৈ থাকে। কিয়নো যিটো বস্তু আমাৰ লগত থাকে বা যিটো আমি নিজে কাষতে পাওঁ, সেই বস্তুটোক কেতিয়াও আমি গুৰুত্ব বা মূল্য দিব নিবিচাৰোঁ। কিন্তু এটা কথা কি জানেনে, এই যে আমাৰ কিবা এটা নাই বা আমি যে কিবা এটা হেৰুৱাইছোঁ, এইবোৰে কিন্তু এইটো নুবুজায় যে সেইবোৰ নোহোৱাকৈ আমি সুখী হ'ব নোৱাৰিম। কাৰণ সময় সদায় একেই হৈ নাথাকে। সময়ৰ লগতে মিলি সকলোবোৰ সলনি হৈ পৰিৱৰ্তন আহে।